কৃষ্ণৰ লীলাৰ কথা আমি শুনি আহিছোঁ। গাখীৰ মাখনৰ প্ৰতি কৃষ্ণৰ লোভৰ কথাও আমি জানো। কিন্তু কেতিয়াবা ভাবিছিলেনে কৃষ্ণই গাখীৰ খোৱা দৃশ্য নিজ চকুৰে দেখিবলৈ পাব বুলি? হয়, দৃশ্যত দেখুৱাৰ দৰে ভগৱান কৃষ্ণই গাখীৰ খাইছে। এই দৃশ্য নলবাৰী জিলাৰ বিদ্যাপুৰৰ এটা পৰিয়ালৰ ব্যক্তিগত মন্দিৰত কেইবাদিনো ধৰি ভগৱান কৃষ্ণই গাখীৰ খাই আহিছে। মন্দিৰৰ থাপনাত সজাই থোৱা ভগৱান কৃষ্ণৰ মূৰ্তিয়ে গাখীৰ খোৱা ছবি দেখি আপুনি হয়তো হতবাক হৈছে। কিন্তু ছবিয়ে জানো মিছা কথা ক'ব পাৰে? বিদ্যাপুৰৰ পৰিয়ালটোৰ প্ৰতিজন ব্যক্তিয়ে দৈনিক এনেদৰে কৃষ্ণক চামুচেৰে খুৱাই আহিছে গাখীৰ। আৰু ভগৱান কৃষ্ণৰ এই অপৰূপ মহিমা দেখি ৰাতিপুৱা গধূলি কৰি গৈছে পূজা অৰ্চনাও। ইতিমধ্যে এই ছবি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে সকলোৰে মনত খলকনিৰো সৃষ্টি কৰিছে।